মানুহে কয় বক্সিং এটা উগ্ৰ খেল, কিন্তু বক্সিং জীৱনতকৈ কেনেকৈ বেলেগ। ইমানবোৰ ল'ৰা ছোৱালী ফ্ৰম ডিফাৰেণ্ট বেকগ্ৰাউণ্ডছ ষ্টেণ্ড আণ্ডাৰ ওৱান আমব্ৰেলা। বক্সিঙে তেওঁলোকৰ জীৱনলৈ শান্তি কঢ়িয়াই আনিছে। কিন্তু নিয়তিয়ে হয়তো আকৌ এবাৰ এই কথাবোৰ পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছিল। চৌদিশে কেৱল তীব্ৰ প্ৰতিবাদ, উত্তেজনা আৰু শোকৰ ছাঁ। স্যার আমি আজিয়ে যাওঁ বলক। য়েছ, কিন্তু আমি নহয়, মই। 16 এপ্ৰিলৰ শ্বুট আউটটোৰ লগত আপুনি কি ধৰণে জড়িত হৈ আছে? ইয়াত পুলিচ চুলিচ একো নাই, ইয়াত চব আমি। আপোনাক পইচা পাতি লাগে যদি কওক। কি বাৰে বাৰে পইচা কথা কৈ আছে? Mr. Sanjay Prithani, a very influential businessman, a government contractor, supplier, investor, builder. Powerful? Have you ever seen an officer sharing a singer with a criminal? তেওঁৰ ইন্টাৰোগেশ্যন চলি আছে এতিয়া। মানুহজনটো ভাল যেনে লাগিছে।